পাইছিলোঁ যে বৰ্ডন ছাৰ অৰুণাচল দিশৰ পৰা কোনো ব্যক্তি ড্ৰাগছ বা কানি তেওঁলোকে ইফালেদি এটা লিংকত আমি গৈছিলোঁ আৰু বৰ্ডন ছাৰ আৰু পেঙি ৰোডত আমি অভিযান চলাইছিলোঁ। সেইমতে অভিযান চলাই আমি 2জন ব্যক্তিক আটক কৰিছোঁ বৰ্ডন ছাৰ দিশৰ পৰা আহি থাকোঁতে, আৰু তেওঁলোকক চাৰ্চ কৰি তেওঁলোকৰ পৰা কিছু প্ৰায় 30-35 গ্ৰাম কানি তেওঁলোকৰ পৰা উদ্ধাৰ কৰি আমি জব্দ কৰোঁ। আৰু জব্দ কৰাৰ পিছত তেওঁলোকক সোধ-পোছ কৰি গম পাওঁ যে বৰ্ডন ছাৰ অৰুণাচলৰ এজন ব্যক্তিয়ে তেওঁলোকক সেই কানিখিনি দিছিলে। সেই ভিত্তিতে আমি বৰ্ডন ছাৰ OCৰ সৈতে একেলগে অভিযান চলাই এই উক্ত ব্যক্তিজনকো আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। আৰু উক্ত ব্যক্তিকেইজনৰ নাম হৈছে লাল বাবু প্ৰসাদ, তেওঁ লালমাটি পেঙেৰিয়ে হয়, আৰু ৰাহুল উমৰ, তেওঁ লালমাটি পেঙেৰি বুলি গম পাইছোঁ, আৰু লগতে গম পাইছোঁ তেওঁ বিহাৰৰ হয়। আৰু যিজন অৰুণাচলৰ পৰা আমি আটক কৰিব সক্ষম হৈছোঁ তেওঁৰ নাম হৈছে আনোৱা আটোৱা, তেওঁৰ ঘৰ হৈছে ৰাজানগৰ 1 নম্বৰ ৰাজানগৰ অৰুণাচল। হয়, আমি তেওঁলোকৰ কথা বতৰাৰ পৰা এনেকুৱা গম পালোঁ যে তেওঁলোকে মানে যিকেইজন ব্যক্তিয়ে এই মানে কানিখিনি লৈ আনিছিলে তেওঁলোকে এটা চেম্পল হিচাপে লৈ আনিছিলে, আৰু তেওঁলোকে লৈ গৈ আৰু তিনিচুকীয়া কোনোবা তেওঁলোকৰ থকা বুলি ক'লে তেওঁলোকে মানে চেম্পলটো চাব বিচাৰিছিল বুলি কৈছে। সেই চেম্পলটো তেওঁ দেখুৱাৰ পিছত আৰু পিছত ইয়াৰ পৰা কানি হয়তো বিহাৰলৈ গ'লে। আমাৰ এই অঞ্চল বুলি নহয়, বিশেষকৈ আমি যিমান পাৰিছোঁ আমাৰ নিজৰ আমাৰ এলেকাধীন যিমানখিনি আমাৰ ভিতৰত পৰে সেইখিনি আমি কমপ্লিটলি আমি ট্ৰাই কৰি আছোঁ। আপোনালোকে দেখি আছে যোৱা পৰহিও এটা গেছ তেনেকৈ আটক কৰিছোঁ, 300 গ্ৰাম আমি কানি পাইছিলোঁ। আৰু ইয়াৰ আগতো আপোনালোকে গম পাই আছে যথেষ্ট আমি এই ক্ষেত্ৰত আমি যথেষ্ট কষ্ট কৰি আছোঁ দিন ৰাত। হয়, হয়, এওঁলোকক আমি কেছ এটা ৰেজিষ্টাৰ অলৰেডি আমি কৰিছোঁ। এই কেছৰ সংক্ৰান্তে আমি কালি তেওঁলোকক কোৰ্টত প্ৰডিউচ কৰিম।